নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটা বিগ ব্ৰেকিং নিউজ। আজি হৈছে 4 নৱেম্বৰ। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টিত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে এটা ডাঙৰ খবৰ। মূৰৰ কামুৰণি হৈ পৰিছে মিয়া। অসমত খুপনি পুতিব ধৰিছে মিয়াই। হয় বন্ধু বান্ধৱীসকল, কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে ৰূপজ্যোতি কৰ্মীয়ে। লগতে মিয়াক লৈ কটাক্ষ কৰিছে। মিয়া শব্দটোৱে আমাক আমনি কৰে বুলি মন্তব্য কৰিছে ৰূপজ্যোতি কৰ্মীয়ে। মূৰৰ কামুৰণি হৈ পৰিছে মিয়া আৰু বোজা যেনহে লাগে বুলি মন্তব্য কৰিছে। মিয়া নোহোৱাকৈ লাচিত বৰফুকনে যুদ্ধ কৰিছিল আৰু আমি অসম আন্দোলন কৰিছিলোঁ আৰু কংগ্ৰেছৰ দিনত কৰা চুক্তিবোৰ ভালদৰে কৰা হ'লে আমি মিয়া মিয়া কৰি থাকিব নালাগিলেহেঁতেন। লগতে চুক্তিবোৰ ভালদৰে কৰা হ'লে মিয়াক দপদপনি নাথাকিলে হয়। হয় বন্ধু বান্ধৱীসকল, মিয়াক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে আৰু এয়া মন্তব্য কৰিছে ৰূপজ্যোতি কৰ্মীয়ে। আমি কোনো কামতে লাজ নকৰোঁ বুলি মন্তব্য কৰিছে ৰূপজ্যোতি কৰ্মীয়ে। অসমত খুপনি পুতিব ধৰিছে মিয়াই, যাৰ বাবে ডাঙৰ ডাঙৰ কথা ক'বই পাৰিছে বদৰুদ্দিন আজমলে। বদৰুদ্দিন আজমলে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিল আৰু এয়া এক চিন্তানীয় বিষয় বুলি মন্তব্য কৰিছে। বদৰুদ্দিন আজমলৰ মন্তব্যৰ প্ৰত্যুত্তৰ দিছে বিধায়ক ৰূপজ্যোতি কৰ্মীয়ে। হয় বন্ধু বান্ধৱীসকল, ৰূপজ্যোতি কৰ্মীয়ে যিকেইটা মন্তব্য কৰিছে ইয়াৰ বিষয়ত আপুনি কি ক'ব? আজমলে যিকেইটা মন্তব্য কৰিছিল, আজমলৰ মন্তব্যৰ প্ৰত্যুত্তৰ দিছে ৰূপজ্যোতি কৰ্মীয়ে। হয় বন্ধু বান্ধৱীসকল, এটা গুৰুত্বপূৰ্ণ খবৰ উলাই আহিছে। ইয়াৰ বিষয়ত আপোনালোকে কি ক'ব? যদি আপোনালোকৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 2 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, যি হ'লেও বিজেপিক ভোট দিম। হয় বন্ধু বান্ধৱীসকল, আন এটা গুৰুত্বপূৰ্ণ মন্তব্য ওলাই আহিছে। মোৰ অসমবাসী ৰাইজক জনাইছো বিগ ব্ৰেকিং নিউজ, কিয়নো যি হ'লেও বিজেপিকেই ভোট দিব বুলি মন্তব্য কৰিছে বিধায়ক চেয়াৰমেন আলীৰ বিৰুদ্ধে সমষ্টিবাসীৰ ক্ষোভ। আমাৰ দুখৰ সময়ত বিধায়কৰ খবৰ নাই বুলি মন্তব্য কৰিছে। লগতে কৈছে গৰাখহনীয়াত শৌচালয় ধ্বংস হৈ গৈছে, বিধায়কৰ খবৰ নাই। আমাৰ ঘৰ দুৱাৰ গৰাখহনীয়াত উঠি গ'ল, চেয়াৰমেন আলীৰ বাবে 10 বছৰ কাম কৰিছে বুলি মন্তব্য কৰিছে এইজন ব্যক্তিয়ে। লগতে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে, কিন্তু চেয়াৰমেন আলীয়ে আজি আমাক চিনি নাপায় বুলি মন্তব্য কৰিছে। চেয়াৰমেন আলীৰ ওচৰলৈ মই গৈছিলোঁ কিন্তু মোক চিনি নাপালে। লগতে মনবুৰি ধ্বংস হোৱাৰ পাছত আহিব নেকি চেয়াৰমেন আলীয়ে, আৰু এনেকুৱাকৈ প্ৰশ্ন কৰিছে ব্যক্তিজনে। আৰু একেটা আধাৰশিলাকে 4বাৰকৈ স্থাপন কৰিছে আৰু আজিলৈকে এটা শিলগুটিও নপৰিলে। 24ত চেয়াৰমেন আলীক প্ৰত্যুত্তৰ দিব জনতাই আৰু মোৰ ব্যক্তিগত ভোট কোনেও নিব নোৱাৰে বুলি মন্তব্য কৰিছে চেয়াৰমেন আলী আব্দুল খালেক। বদৰুদ্দিন আজমলক তীব্ৰ সমালোচনা কৰিছে এইজন ব্যক্তিয়ে আৰু বিজেপিক ভোট দিম বুলি মুক্তকৈ ঘোষণা কৰিছে এইজন ব্যক্তিয়ে। হয় বন্ধু বান্ধৱীসকল, এটা গুৰুত্বপূৰ্ণ খবৰ উলাই আহিছে। ইয়াৰ বিষয়ত আপুনি কি ক'ব? ব্যক্তিজনে যিটো মন্তব্য কৰিছে, যদি আপোনালোকৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 3 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ধৰ্মৰ নামত ৰাজনীতি কৰি ভোট লোৱাটোই বদৰুদ্দিন আজমলৰ ঠাণ্ডা বুলি মন্তব্য কৰিছে। মোৰ অসমবাসী ৰাইজক জনাইছো বিগ ব্ৰেকিং নিউজ, কিয়নো আন এটা গুৰুত্বপূৰ্ণ খবৰ উলাই আহিছে। কংগ্ৰেছৰ ভুলৰ বাবে সাহস পাইছে আজমলে। কংগ্ৰেছৰ পিছে পিছে ঘূৰি থাকে বদৰুদ্দিন আজমল আৰু ধৰ্মৰ নামত ৰাজনীতি কৰি ভোট লোৱাটোই বদৰুদ্দিন আজমলৰ ঠাণ্ডা বুলি মন্তব্য কৰিছে ৰূপজ্যোতি কৰ্মীয়ে। ৰূপজ্যোতি কৰ্মীয়ে আকৌ ডাঙৰকৈ কটাক্ষ কৰিছে বদৰুদ্দিন আজমলক আৰু বদৰুদ্দিন আজমল এটা ঠাণ্ডাবাজ বুলি মন্তব্য কৰিছে। বদৰুদ্দিন আজমল নামতহে সাংসদ, কামত নাই বদৰুদ্দিন আজমল। সাম্প্ৰদায়িক মন্তব্য কৰি ৰাজনীতিৰ মুনাফা আদায়ৰ চেষ্টা কৰিছে বদৰুদ্দিন আজমলে। বদৰুদ্দিন আজমলক এনেকুৱাকৈ কটাক্ষ কৰিছে বিধায়ক ৰূপজ্যোতি কৰ্মীয়ে। হয় বন্ধু বান্ধৱীসকল, কংগ্ৰেছৰ ভুলৰ বাবে সাহস পাইছে বদৰুদ্দিন আজমল। ইয়াৰ বিষয়ত কি ক'ব? আচলতে কংগ্ৰেছৰ ভুলৰ বাবে সাহস পাইছে নেকি বদৰুদ্দিন আজমলে? লগতে বদৰুদ্দিন আজমলক এনেকুৱাকৈ কটাক্ষ কৰিছে ৰূপজ্যোতি কৰ্মীয়ে। হয় বন্ধু বান্ধৱীসকল, এটা গুৰুত্বপূৰ্ণ খবৰ উলাই আহিছে। ইয়াৰ বিষয়ত আপোনালোকে কি ক'ব? যদি আপোনালোকৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 4 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ইজৰাইলৰ শক্তি কমাবলৈ হিজবুল্লাহক সহায় কৰিছে ইৰাণী সেনাই। এই মুহূৰ্তত অসমবাসী ৰাইজক জনাইছো আন এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ৱাৰ ব্ৰেকিং নিউজ, ইজৰাইলৰ শক্তি কমাবলৈ হিজবুল্লাহক সহায় কৰিছে ইৰাণী সেনাই। লগতে লেবাননৰ জৰিয়তে হিজবুল্লাহৰ শক্তি বৃদ্ধি কৰাবলৈ ইৰাণে প্ৰেৰণ কৰিছে সেনা আৰু ইজৰাইলৰ তেল
অভিভাৱত আক্ৰমণ কৰাৰ বাবে চেষ্টা কৰিছে ইৰাণে দক্ষিণ লেবাননলৈ ইৰাণে ৬,০০০ সন্ত্ৰাসবাদীক প্ৰেৰণ কৰিছে বুলি অভিযোগ ইজৰাইলৰ আৰু ইজৰাইলৰ বিৰুদ্ধে যুঁজ দিবলৈ নতুন দল এটা তৈরি কৰি প্ৰেৰণ কৰা হৈছে বুলি এটা ডাঙৰ অভিযোগ উত্থাপিত হৈছে ইমাম হোসেন বি গ্ৰেটক দক্ষিণ লেবাননলৈ প্ৰেৰণ কৰা বুলি অভিযোগ উত্থাপিত হৈছে ইজৰাইলৰ শক্তি কমাবলৈ হিজবুল্লাহ সহায় কৰিছে ইৰাণী সেনাই হয় বন্ধু-বান্ধৱীসকল আন এটা গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে ইয়াৰ বিষয়ত আপোনালোকে কি ক'ব যদি আপোনালোকৰ ইয়াৰ বিষয়ত কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব তাৰপিছত অসমবাসীৰ ৰাজ্যক জনাইছো আমাৰ ৫ নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ লাখ লাখ মহিলালৈ ভাল খবৰ কিয়নো প্ৰতিগৰাকী মহিলাৰ একাউণ্টত সোমাব ১২,০০০ টকা বিজেপি চৰকাৰৰ আন এটা ডাঙৰ ঘোষণা এই মুহূৰ্তে অসমবাসী ৰাজ্যক জনাইছে এটা সুখবৰ কিয়নো লাখ লাখ বিবাহিত মহিলাৰ বাবে ভাল খবৰ প্ৰদান কৰিলে বিজেপি চৰকাৰে কি এই ভাল খবৰ আৰু ১২,০০০ টকাটো কেনেকৈ লাভ কৰিব কোন সকল ব্যক্তিক প্ৰদান কৰা হ'ব সবিশেষ জানক লগতে গৃহমন্ত্ৰী অমিত শাহে দিছে মহিলাসকললৈ ভাল খবৰ প্ৰত্যেকগৰাকী বিবাহিত মহিলাই বছৰি লাভ কৰিব পাৰিব ১২,০০০ টকা আৰু অযোধ্যাৰ ৰাম মন্দিৰৰ দৰ্শনৰ সুযোগ লাভ কৰিব মহিলাসকলে লগতে ছত্তীশগড়ত উপস্থিত হৈ কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰিছে গৃহমন্ত্ৰী অমিত শাহৰ আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত প্ৰতিটো পৰিয়ালে ১০ লাখ টকাৰ সুবিধা প্ৰদান কৰা হ'ব বুলি মন্তব্য কৰিছে অমিত শাহে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা ৫ লাখ টকা পৰ্যন্ত চিকিৎসা প্ৰদানৰ প্ৰতিশ্ৰুতি দিছে আৰু লাখ লাখ কৃষকলৈ দিলে আন এটা ভাল খবৰ কিয়নো কৃষি উন্নয়ন যোজনা আৰম্ভ কৰিব বিজেপি চৰকাৰে আৰু প্ৰতি কুইণ্টেল ধানৰ মূল্য প্ৰায় ৩,১০০ টকালৈ বৃদ্ধি কৰা হ'ব বুলি মন্তব্য কৰিছে আৰু ১ লাখ খালী পদৰ নিযুক্তি প্ৰক্ৰিয়া ২ বছৰত সম্পূৰ্ণ কৰা হ'ব আৰু ইয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে আৰু প্ৰধানমন্ত্ৰী বাসগৃহৰ অধীনত নিৰ্মাণ হ'ব ১৮ লাখ ঘৰ হয় বন্ধু-বান্ধৱীসকল লাখ লাখ মহিলালৈ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ ঘোষণা কৰিছে বিজেপি চৰকাৰে এটা গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে ইয়াৰ বিষয়ত আপোনালোকে কি ক'ব যদি আপোনালোকৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব তাৰপিছত অসমবাসীৰ ৰাজ্যক জনাইছো আমাৰ ৭ নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ভাৰতত ৰাজত্ব কৰিবলৈ হ'লে মুছলমানৰ ভৰিত পানী খাব লাগিব হয় বন্ধু-বান্ধৱীসকল বদৰুদ্দিন আজমলে আন কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে ভাৰতত ৰাজত্ব কৰিবলৈ হ'লে মুছলমানৰ ভৰিত পানী খাব লাগিব বুলি মন্তব্য কৰিছে নিৰ্বাচনৰ প্ৰেক্ষাপটত অতি সাম্প্ৰদায়িক মন্তব্য কৰিলে বদৰুদ্দিন আজমলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্য কৰি তীব্ৰ বাক্যবান সাংসদ বদৰুদ্দিন আজমলৰ ১০ বছৰ নহয় ১০০ বছৰলৈ বিজেপিক ভোট নিদিয়ে মিয়াই ১০জন হিমন্ত বিশ্ব শৰ্মাক কিনাৰ ক্ষমতা আছে বদৰুদ্দিন আজমলৰ ভূপেন বৰাৰ দৰে ১০০জন মানুহক কিনাৰ ক্ষমতা আছে বদৰুদ্দিন আজমলৰ অতি সাম্প্ৰদায়িক মন্তব্যক লৈ উত্তৰ ৰাজ্যৰ ৰাজনীতি আৰু ৩ দিন মিয়া নাথাকিলে গুৱাহাটী হ'ব কবৰস্থান হয় বন্ধু-বান্ধৱীসকল বদৰুদ্দিন আজমলে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে ইয়াৰ বিষয়ত আপোনালোকে কি ক'ব যদি আপোনালোকৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব বন্ধু-বান্ধৱীসকল আজিৰ মূল ভিডিঅ'খনত আপোনালোকে কিখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি এতিয়ালৈকে চেনেলটি ছাবস্ক্ৰাইব কৰে তেন্তে এনেকুৱাকৈ নতুন নতুন ইনফৰমেটিভ তথা হেল্পফুল ভিডিঅ' পাবলৈ হ'লে চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব so thank you for watching full video